ৰাজুক ফোন লগা। হেল্ল' ৰাজু। ইয়েছ ছাৰ। আজি কাম কাজ কেনেকুৱা হ'ল? ভালে আছে ছাৰ। বাকী চব কামবিলাক চাইছা না? চাই আছোঁ। ৰেবেল আছে না ওচৰত? নাই ছাৰ, ৰুমত ফাইলবোৰ চাই আছে। হয় নেকি? ঠিক আছে তেতিয়াহ'লে তোমালোকে গোটেইকেইটা একেলগে আহিবা হা, মোৰ অলপ জৰুৰী কথা আছে। হ'ব ছাৰ, মই ইনফৰ্ম কৰি দিম। বেছি দেৰি নকৰিবা। মোৰ কাম আছে। হ'ব ছাৰ। ঠিক আছে। ইমান দেৰি কৰিলা? বহা। মোৰ ইম্পৰ্টেণ্ট কামৰ কাৰণে তোমালোকক মাতি দিছোঁ। মই ৰৈ আছোঁ, তোমালোক ইমান দেৰি কৰিছা। মোৰ ফাইলৰ অলপ কিবা ওলট পোলট হৈ আছে, তাকে ঠিক ঠাক কৰিলোঁ। বাকী চব এইবিলাক চব ঠিক আছে বাৰু। মোক এতিয়া এটা ষ্টিফেনে বহুত অসুবিধা কৰি আছে। ৰাতিপুৱাৰ পৰাই ফোন মাৰি আছে, মোক অলপ পইচা ডিমাণ্ড কৰিছে। কি পইচা ডিমাণ্ড কৰিছে ইমান? কি আপোনাক কল কৰিছে? তেতিয়া মোক ক'ব এৰি কি কৰিছিল? তেতিয়াতো মোক আপুনি কল কৰিছিল ন, ৰাজুকতো কল কৰিছিল। ৰাজু মোক কৈছে ন আপুনি কল কৰা বুলি, তেতিয়াতো ক'ব লাগিছিল ন আপুনি। ঘৰত যে মাতি যে ক'লে, ঘৰত নামাতিলেও কথা মই কলত ক'লে মই তাক ধৰিব পাৰিলোঁ হয় নহয়। সকলো কথা মোবাইলত ক'ব নোৱাৰি। আগাগিকৈ ক'লে কথাটো বুজি পাবা, কথাটো ক'ত ভাল হ'ব। ইমানো ডাঙৰ কি কথা হ'ল? ষ্টিফেনে যে আপোনাক যে ইমান ডিষ্টাৰ্ব দিছে। নাই, পইচা ডিমাণ্ড দিছে আৰু ইয়াতে ডিমাণ্ড দিয়াই মানুহ হয়। ঠিক আছে বাবা, মই তাক কি দিব পাৰোঁ চাওঁ। লগে লেভেল ছাৰ আৰু মই যাম, কি দিবা লাগে আমাক কওক, আমি দি আহিম। নালাগে ৰাজু, মই অকলে যাম। নালাগে, আমি যাম ছাৰ আৰু মই। নালাগে বেটা, তুমি যাবৰ কাৰণে আমি ৰাজু আৰু ময়ে যাম। ঠিক আছে বাবা। দেউতাকে পইচা দিবনে? হোৱাট ৰেবেল দেউতাই এতিয়া পইচা দিয়া নাই নেকি? বছ তাক কৈ দি ডিজিটেল নম্বৰটা দিওঁ নেকি? নালাগে। বছ সিহঁতে আহিছে। দেৰি মাল আনিছেনে? আনিছোঁ। মই কিন্তু যিমানে খুজিছোঁ মোক সিমানে লাগিব মাল। চাই লোৱা। ছাৰ, ছাৰ উঠা ছাৰ। ছাৰ, 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 ছাৰ। মই আমাৰ এখন গাদ্দাৰি কৰিছে আৰু ঘৰৰ কথা। হেল্ল'। ৰেবেল, তোৰ বাপেৰে মোৰ তাত আছে। মোৰ ফাদাৰটো তাত কি কৰি আছে? দম আছে যদি তোৰ বাপেৰেক লৈ যায় ইয়াৰ পৰাই। মোৰ ফাদাৰ যদি তই একো নকৰ, ষ্টিফেন, মোৰ ফাদাৰৰ একো যদি নকৰ তই, মোৰ পাপাক যদি একোৱেই নকৰ তই, মই গৈ আছোঁ, ইমিডিয়েট গৈ আছোঁ। কেনেকৈ আহিবি? মোক হাত মোক গুলি মাৰিব, পাপা ক'ত?
ষ্টিফেনে মাৰি পেলাইছে এই মাত্ৰ ষ্টিফেনে মোক ফোন মাৰিছে সিহঁতৰ তাতে পাপা থকা বুলি কৈছে পাপাতে মাৰি পেলাইছে তোমাৰ পাপা ষ্টিফেনে মাৰি পেলাইছে পাপা নাম এতিয়া নাই মানে নাই পাপা পাপা উদাই নৰো সিহঁতক মই মাৰি পেলাম মই যাম দেবা মই যাম বাবা রেবেল তোরা এই আগে আটুকার আগে আটুকার বেল করিস না আগে আটুকার মই পাপা নাই দি শুধু বাবা আগে এটা বুঝিলো মই পাপা যে ৰাজু যি কৰিবলৈ তাকে কৈছে পাপা এ তুই বাবা এই দেখ নাই এবাৰ চাব এবাৰ চাব পাপা এবাৰ চাব তুই বাকেৰে এটা মই মাৰিছো সাইলো রে সাইলো এই রেবেল লাইভ চাই ল ঐ এই রে বেল মোৰ হাত খুলি দে তই আমার লগত যুজিব লাগিব ঠিক আছে এটা চ্যালেঞ্জ মোক 5 মিনিট ধৰি মোক মাৰি দেখাব লাগিব যদি নোৱাৰো তেনেহ'লে তোৰ এটা এটা আছে টেক কৰি দিম ফার্স্ট টাইম মুভ ওকে your time start now ওকে ইসু নাকমিনুতে মরি গলবে বেটা মই এইটো কি কৰি দিলো তই আজি কান মোৰ পাপা আৰু ৰাজু মতে মই যিমান তাত দুখ লাগিছিল ন আজি তই কান দিল